ঠিক তেনেকুৱা আমিতো ঘৰতে আছিলোঁ। এতিয়া বৰ্তমান আহি দেখা পাইছোঁ কি দলংখন এনেকৈ জ্বলি থকা অৱস্থাত দেখা পাইছোঁ। মানে দলংখনৰ বিষয়েতো এনেই প্ৰায়ভাগে কয়, মানে আমাৰ ৰাইজৰ মাজত মানে কৈ যাই থাকে, মানে আমাক মানে দলংখন গাঁৱৰ মানুহবিলাক ভাল নকৰে, এনেকৈ কিবা নকৰে। কিন্তু আমাৰ এইটো ৰাইজৰ কিবা নহয়, চৰকাৰে চাব লাগে এইগিলা। কিন্তু আজিলৈকে মানে 20-25 বছৰ মানে এনেকৈ হৈ গ'ল, মানে আজিলৈকে চাৱা নাই, মানে দলংখন বনোৱা নাই। মানে সেইকাৰণে ৰাইজে প্ৰতি বছৰ মানে এনেকৈ বনাই থকা হয়। আজি কোনোবাই মানে এনেকৈ জ্বলাই থৈ গৈছে, এইটো আজি দেখা পোৱা নাই। ঠিক তেনেকুৱা আমি এতিয়া আহি কিনে দেখা পোৱা আছোঁ। এইখন দলঙে আপোনালোকে অহা যোৱা কৰিছে? এইখন দলঙতে মানে ৰাইজ আৰু আমাৰ ৰাইজ চবেই মানুহ এনেকৈ আপ ডাউন চবেই কৰে। মানে নাওকাটা দিনত মানে 1000-1500 লাগি মানে মাজত আপ ডাউন হয় আৰু মানে নাওকাটা এইফালে ৰঙিয়া যোৱা ৰাস্তা, মানে স্কুলৰ আৰু ল'ৰা ছোৱালী মানে চবেই অহা যোৱা মানে ক'ব নোৱাৰোঁ, গাঁৱৰে হ'ব পাৰে। মানে আমি এতিয়া কাকো একো ক'ব নোৱাৰে, মানে যোনে মানে চাগে কোনোবা বিৰোধী লাগি কেনে যাব পাৰে। দলংখন মানে এতিয়া এই জাষ্ট আধা ঘণ্টা বা 1 ঘণ্টা এনেকুৱা হৈছে আৰু দলংখন নহ'লে মানে আমি মানে ইপাৰৰ পৰা ইপাৰে যাব নোৱাৰোঁ। মানে স্কুলৰ ল'ৰা ছোৱালী মানে যাবৰ কাৰণে বহুত অসুবিধা হয়। মানে স্কুলত যাবৰ কাৰণে একদম মানে 2 কিলোমিটাৰ ৰাস্তাটো মানে 6 কিলোমিটাৰ লাগি ঘূৰি যাব লাগে। মানে বহুত অসুবিধা হয় আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালী কৰিছে মানে চবকে মানে এনেকুৱা কিবাটো কৰা গৈছে আগৰ পৰাই। আজি 25 বছৰ হৈ গৈছে, মানে দলংখন আজিলৈকে হোৱা নাই। তাৰে মাজতে বহুত এনেকুৱা আজিলৈকে হোৱা নাই আৰু মানে আমাৰ গাঁৱৰে নহয়, মানে যিখন এৰিয়া আছে, মানে নাওকাটাৰ পৰা ৰঙিয়া লাগি চবে ব্যক্তিগত মানে এইফালে অহা যোৱা কৰে, চবৰে অসুবিধা হ'ব। আমাৰ অকল গাঁৱৰে নহয়, চবৰে হ'ব। এতিয়া মানে হয়, আজি এইখন দলঙেদি আমি অহা যোৱা কৰি আছিলোঁ। ইফালে মানে বৰকচলা, বালাবাৰী, মহুৰীৰ পৰা আৰু প্লাছ নাওকাটা এনেকৈ চুকলাই তেনেকৈ আমি যাব পাৰোঁ এইখন ৰাস্তাইদি। আজি এনেকৈ জ্বলাই থৈ গ'ল কোনোবা দুৰ্বৃত্তই, সঠিককৈ আমি নাজানো কোনে জ্বলাই থৈ গ'ল। অকণমান আগতে আমি গম পালোঁ, তেখেতেও মাতিলে আমাক। মই এখন গাঁৱৰ নহয় বাৰু, বাগডোবাৰ হয় মই। তেখেতে মাতিলে, ক'লে যে এনেকুৱা তেনেকুৱা হৈ গ'ল দলংখন, আহক। তেনেকৈ আহিলোঁ, আহি দেখা পালোঁ যে জ্বলি আছে দলংখন। তেনেস্থলত তাৰমানে আমি কাক ফোন কৰোঁ নকৰোঁ, আমিতো গাঁৱৰ মানুহ, সিমান নাজানো। এতিয়া আপোনালোকক আহি দেখা পালোঁ। আপোনালোকৰ যোগেদি জনাব বিচাৰোঁ যে দলংখন হ'লে খুব ভাল হয়। বাঁহৰ দলং আছিলে। এইখন দলঙৰ কাৰণে মানে খুব অসুবিধা হৈ আছে। যাতায়াত ব্যৱস্থা খুব অসুবিধা, সময়মতে যাব নোৱাৰে, সময়মতে আহিব নোৱাৰে। দলং কেতিয়াবা বেয়া হয়, কেতিয়াবা ভাল হয়। এতিয়া আমি জনামতে দলংখন মানে MCLA, EM সেইবোৰে তাৰমানে মেৰামতি কৰি থাকে, সময়মতে নকৰে। বাঁহৰ দলঙতো সিমান কিবা নহয় ন, গাড়ী ঘোঁৰা এনেকৈ যাব নোৱাৰে। বহুত মানে সমস্যা, যাতায়াত সমস্যা বহুত, মানুহ অহা যোৱা বহুত সমস্যা। এইফালে আকৌ স্কুলৰ ল'ৰা ছোৱালী যাব লাগে গুৰিশ্বৰত, ইফালৰ পৰা যোৱা বহুত মানুহ আছে, সময়মতে যাব নোৱাৰে। তেনেকৈ বহুত সমস্যা। এই জেগাটো নাম বৰকচলা। কোনোবা দুৰ্বৃত্ত জ্বলাই গৈছে, সেইটোত আমি এতিয়া ক'ব নোৱাৰোঁ। এতিয়া আমি আহি দেখা পাইছোঁ যে দলংখন জ্বলি আছে। এতিয়া আমি আপোনালোকৰ থ্ৰুদি জনাব বিচাৰোঁ যে এই দলংখন কৰি দিয়ক, দলংখন বনাওক। দলংখন হ'লে খুব ভাল হয়, আমাৰ কাৰণে, ৰাইজৰ কাৰণে ভাল হয়।
এতিয়াতো আমি মানে বহুত মানুহ আছে, বহুত পপুলেশ্যন আছে, অহা যোৱা বহুত সমস্যা। দলংখন হ'লে খুব ভাল হয়। দলংখন বনাওক, চৰকাৰ যদি নাথাকক, চৰকাৰৰ ওচৰত আমি বিনম্ৰ অনুৰোধ কৰিছোঁ যে দলংখন আমাক বনাই দিয়ক।